आफादनि गाहाय नेहाथारि जानानै आं बिथांनिसिम रोजा रोजा साबायखर बावनाय थाबाय। বয়স কিমান হৈছিল? 70 আছিল। Paspor nama berapa? Mabel tadi macam ni mau? Mobile lah nong jago sini kau berapa kali? Dari lalu video berapa kali? Video apa?
Promote Forum, how to run এই সময়ত অৱগামী কামৰ পৰা আমাৰ আমাৰ বাবে লখিমপুৰ ছাত্ৰ সন্থাৰ সভাপতি চিপেন বৰুৱা ডাঙৰীয়াৰ আৰু সকলো সন্থাৰ শ্ৰীযুত আব্দুল্লাহ কছাৰী ডাঙৰীয়াই ইহলোকলৈ গমন কৰিছে আৰু ইহলোকে পৰলোকলৈ গমন কৰিছে। তেখেতৰ আত্মাৰ পদ্ধতিৰ অৰ্থে আজি আমি এগৰাকী সহজ সৰল কৃষক আৰু যোনে এই অঞ্চলটোৰ উন্নতিৰ সপোন দেখিছিল আৰু দীপেন বড়োৰ দৰে সুযোগ্য সন্তানক জন্ম দিছিল, তেনে এগৰাকী পিতৃক মই গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ আত্মা সদ্গতি লাভ কৰক, পৰম পিতাৰ শ্ৰীচৰণত স্নান লাভ কৰক, তাকে মই কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গাঁৱৰ সকলোলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমি সকলোৱে তেখেতৰ অনুপস্থিতি যি অভাৱ, সেই অভাৱ আমি তেখেতৰ স্মৃতিৰ মাজেৰে, তেখেতৰ আদৰ্শ আৰু তেখেতৰ শিক্ষাৰ মাজেদি আমি সেই অভাৱ পূৰণ কৰিম আৰু তেখেতৰ সেই আদৰ্শ আমি জীয়াই ৰাখিম, যাতে পৰলোকত থকাৰ পিছতো তেখেতৰ উপস্থিতি আমি সদায় আমাৰ এই লোকতো আমি অনুভৱ কৰিব পাৰোঁ। পুনৰ এবাৰ পূৰ্ণ আত্মালৈ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য আজি লোকৰ দিনত
আমার মাজত উপস্থিত আমাক সহায় সহযোগিতা আগবঢ়াই থানাসমূহত মোৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতলৈ পৰিয়ালবোৰ আৰু গাঁওখনৰ হৈ তেখেতক এই সমাৱান আৰজটো নাটকাথাই ৰাজ্য ৰাজধানীত ফলে কৰে đang दा बिथाङा आंनिफ्राय लेखायै जाफुंसार खालामफैबाय आं बिथांनि बे हाबाफारिनि थाखाय आं दख'रा आफादनि बर' हाजार दख'रा दुलाराय बाथौ गौथुमनि आफादनि जानानै आरो आफादनि गाहाय नेहाथारि जानानै आं बिथांनिसिम रोजा रोजा साबायखर बावनाय थाबाय आरो नैबे रुंसारि आदुला कसारि मानगोनां बिफा मुस्रि दिपेन बर' बिथांनि बिफा रुंसारि आदुला कसारि आं बिथांनि न'खरनि जानानैबो आङो साबायखर बावनाय थाबाय